ৰাতি বিল্ডিঙতে সোমাইছে ইমান কষ্ট কৰি নাথাকো এটা সোমাই যাম এপেনৰ পৰা খালি লগাই দিম পইচা নালাগে সোণা চোনা আহিলেও আহিব গ'লে ইয়াক লৈ যাম ঠাণ্ডা কি গুৱাহাটী সোণালুটা গুৱাহাটী বাদ দিলো এতিয়া সোণালুটা খালি নাই এইবিলাকৰ বোলে ধৰা পৰিম ৰাতি বিল্ডিঙত যাব লাগিব এটা এটা প্লেটত সোমাম মুখেদি মাত দিলে কাটিম মাত বন্ধ পূৰ্বে শুনা আৰু বেলেগ অফিচৰ পৰা আহিছে আৰু জন্ম তাত দেউতা বেলেগ তোমালোকে ঘৰ গৈ পাইছা বুলি মই গম পাইছো মই জানো মেধিয়ে মোলৈ ফোন কৰিছে বাকী কোনোবাই কিবা বনাব কিবা কৰিব সেইটো চিন্তা নকৰিবা ধুনীয়াকে বনাবা ধুনীয়াকে খাবা আৰু মই ফোন কৰি দিম গম পাইছা মই ফোন কৰি দিলে দেউতাক গৈ পেলাই তাৰপা দল গম পালা মই পইচা যিমান টকা সোমাইছিল যে 30,000 মই মদ খাই শেষ কৰি পেলালো এনেই খাই পেলালো আজিও মই 20,000 টকা পাম সেইটো মই খাই পেলাম তাৰপিছত গুৱাহাটীত ক'ত ক'ত মই পইচা দি আছো মই কৈ দিম মহন্ত দাৰ হাতত আছে 30,000 টকা তাৰপিছত পুৰা তাত আছে 20,000 মৌচুমী বৌ তাত আছে তোমাৰ 30,000 আৰু এই লগৰ ল'ৰা এটা তাত আছে 9,000 সেইবিলাক মই এটকা সেইবিলাক লৈ ল'ব আৰু বাকী চব মই খাই শেষ কৰি দিম মই এতিয়া এটকা পইচা মই মদ খাম মাংস খাম ঠাণ্ডা কি কি আমাৰ মাল আৰু মাংস আৰু জীৱনত অংক নাই বাছ এইখিনি তোমালোকক দিছো মা দেউতা চলি থাকিবা মোৰ লগত অংক নাই তাই বাপেকে পইচা দিব দিয়ে মা মই বেলেগ কথা চিন্তা কৰা নাই তোমালোক পাপা আৰু তুমি ধুনীয়াকে থাকিব তোমালোকৰ কথা চিন্তা কৰিব নালাগে যদি মনত আজাদি আৰু মই এবটল বেছিকে খাম দিলো